তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি হৈছে আপোনালোকৰ 15 আগষ্ট। বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' এনেকৈ দিব পৰা নাছিলোঁ। আৰু পোনপ্ৰথমে 15 আগষ্ট বা স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আজি মই আহিছোঁ আপোনালোকৰ মানে ভিডিঅ'টো বহুত দিন দিব পৰা নাছিলোঁ, যিহেতু বহুত কিবাকিবি অলপ প্ৰব্লেমত ফচি আছিলোঁ। তো আৰু এনেকৈ ভিডিঅ' বনাব পৰা নাই, এনেকৈ আহিছিলোঁ আপুনি চনকা আমি। তো চনকাত যেনেকৈ দেখিছে আপোনালোকে, এতিয়া যিহেতু আপোনাৰ পানী ছিজন, তো সেইফালে পানী হৈ আছে। চনকা আছে আপোনাৰ সেই সিটো চাইডে অকণমান দূৰত হয়। তো বৰ্তমান আমি আহিছোঁ একদম এইটো চাইডে লাষ্টত, যোনটো আপোনাৰ গণেশ মন্দিৰ আছে এইটো চাইডে। চনকাৰ পৰা আপোনালোকৰ অকণমান এনেকৈ চিধা আহি যোনটো ৰাস্তা আছে, ডাইৰেক্ট চিধা আহিলে আপোনালোকৰ এই গণেশ মন্দিৰ এইটো চাইডে পাবহি। লগতে আছে আমাৰ এইটো কালী মন্দিৰ মানে পাৰ কৰি আমাৰ এইটো চাইডে গণেশ মন্দিৰ পোৱা যাব। তো গাইজ, আমি গুৱাহাটীৰ পৰা আহিছোঁ, য'ত নেকি পানী খেতি হৈ এইটো চাইডৰ পৰা আহিছোঁ। গাইজ, যিয়ে নহওক, আজি মোৰ লগত আহিছে মোৰ দাদা, আমাৰ বিদ্যুৎ দা। তো তেখেতৰ এটা চেনেল আছে, তো চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, এবাৰ চেক কৰিব। বহুত ধুনীয়া ভিডিঅ' বনায়, মিনি ব্লগো বনায়, বেছিকৈ মিনি ব্লগ বনায়, এটা আপোনাৰ লং ভিডিঅ' দিয়ে। তো চেক কৰিব এবাৰ। আৰু আমি যাওঁ এতিয়া বৰ্তমান পিছফালে যোনটো গণেশ মন্দিৰ আছে, বাবা গণেশৰ মন্দিৰলৈ এবাৰ তুমি পোনপ্ৰথমে দৰ্শন কৰি আহোঁ। তো পাহাৰৰ মাজেদি হয় ৰাস্তাটো। তো ব'লক আপোনালোকক দেখাই যাম কেনেকুৱা কি আছে, ব'লক। তাৰ আগতে কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। তো গাইজ, এনেকৈ আপোনাৰ পাহাৰৰ মাজেদি আপোনাৰ শুনামতে গণেশ মন্দিৰটো আছে। তো যিহেতু আজিলৈকে কোনো এক্সপ্ল'ৰ কৰা নাই এনেকৈ, তো পূৰা পাহাৰৰ এৰিয়া হয়, তো ফুল পাহাৰ হয়। আৰু এইটো চাইডে আপোনাৰ পূৰা পানী ভৰি আছে। তো পাহাৰৰ কিনাৰে কিনাৰে যোনটো ৰাস্তা আছে, সেই ৰাস্তাটোৰ মাজেৰে আমি প্ৰথমে যাবলৈ চেষ্টা কৰোঁ। তো ব'লক চাওঁ কেনেকুৱা কি হয়, কোনফালে আছে মন্দিৰটো, ব'লক। তো গাইজ, বহুতখিনিহঁত আহিছোঁ। তো এতিয়া আকৌ এনেকৈ ওপৰলৈকে উঠিছোঁ, ৰাস্তাটো শেষে হোৱা নাই আৰু মন্দিৰটো আমি এতিয়ালৈকে বৰ্তমান পোৱা নাই গৈ। তো ওপৰলৈ উঠি আহি আছোঁ। তো চাওঁ, মোৰ মতে আৰু ওপৰত যাব লাগিব নিচিনা লাগিছে গণেশ মন্দিৰলৈ বুলি। তো এই দাদাকেইজনক এবাৰ সুধি লওঁ। দাদা, গণেশ মন্দিৰ এইফালে আছে নেকি? এইফালে আছে ন? থেংক ইউ। দাদাহঁতে এয়া পূৰা মাছ মাৰি আছে, দেখিছে, নাও চলাই। এইটো এটা বহুত সুন্দৰ দৃশ্য হয়। তেনেকুৱা দৃশ্য আমাৰ গুৱাহাটীৰ ফালেতো দেখিব পৰা নাযায়। তো ভাল লাগিল। তো ব'লক আমি মন্দিৰৰ ফালে আগবাঢ়োঁ। পাৰিছেনে মাছ? হে? বিডি চিল ভাইবছ অনলি। গণেশ মন্দিৰ কোনফালে আছিলে বোলে? কিমান দূৰ আছে এইখিনিৰ পৰা? অঁ, অ'কে, থেংক ইউ। তো গাইজ, ইয়াতে সকলোৱে আপোনাৰ বৰশী মাৰি আছে, বৰ্তমান দেখিবলৈ পোৱা মতে দেখিছে। তো এটা সুন্দৰ দৃশ্য। আৰু এইফালে হৈ আমি পাহাৰৰ ওপৰেৰে মাজেৰে আমি অলপ এক্সপ্ল'ৰ কৰোঁ গণেশ মন্দিৰ, যিহেতু আগতে অহা নাইকিয়া। তো গাইজ, আগত আপোনালোকে যদি আহে অকণমান সাৱধানে আহিব। তো এয়া দেখিছে কেনেকৈ অকণমান ওপৰত উঠিব লাগে, দাদা উঠি আছে। তো আহা ওপৰলৈ, এই ভালকৈ। তো এনেকৈ অকণমান ওপৰলৈ যাব লাগিব। তো ব'লক আমি ওপৰত গৈ পেলাই আপোনালোকৰ গণেশ মন্দিৰটো এক্সপ্ল'ৰ কৰাই আছোঁ, ব'লক। তো ফাইনেলি গাইজ, বহুতখিনি কষ্ট কৰি এই পাহাৰৰ ওপৰৰ এইটো চাইডে ৰাস্তাৰ পৰা উঠি নামি উঠিছোঁ প্লাছ নামিছোঁ, তেনেকুৱা নিচিনা হৈছে। অকণমান সেইফালেও আছে, অলপফালে আকৌ আহিব লগা হৈছে। এইফালে নদীখন আছে, ঠিক আছে। নদীখনৰ কাষতে আপোনাৰ তেখেতৰ এই মন্দিৰটো আছে। এই মন্দিৰটো পালোহি, গণেশ বাবা মন্দিৰ। আৰু এই মন্দিৰটো আপোনালোকক যোনটো দেখাবৰ কাৰণে চেষ্টা কৰোঁ, কিমান ধুনীয়া এটা মন্দিৰ, কি ধুনীয়াকৈ বনাই থৈছে ৰাইজে। তো ব'লক আমি মন্দিৰটো অকণমান এক্সপ্ল'ৰ কৰোঁ। এই জবা গছ মানে জবা ফুলৰ গছ, ফুল লাগি আছে। আৰু হৰ হৰ মহাদেৱ, কি সুন্দৰ এটা দৃশ্য গাইজ, আপোনালোকে চেক কৰক। এটা ধুনীয়া মনোমোহা দৃশ্যৰ লগতে প্লাছ ইমান ধুনীয়া এটা মন্দিৰ ক'ব আপোনালোকে। তো গাইজ, তেনেকৈ আমি অলপমান দৰ্শন কৰিলোঁ, অলপমান বাবাক অকণমান দৰ্শন কৰিলোঁ। তো দৰ্শন কৰি পেলাই এনেকৈ আমি অলপ ঘূৰি আছোঁ নন্দী বাবা মন্দিৰ। নন্দী বাবা বনোৱা হয় ধুনীয়াকৈ।
তাৰপাছতে আমাৰ আগৰফালে অলপ এটা শিৱ মন্দিৰ আছে বোলে, তো অলপমান শিৱ মন্দিৰটো অলপমান দৰ্শন কৰি লওঁ। তো গাইজ ব'লক, এটা ধুনীয়া প্ৰকৃতিৰ দৃশ্যৰ মাজত আৰু ধুনীয়া এটা মন্দিৰৰ মানে ইয়াৰ মানে আহিছে যেতিয়া মনটো বহুত ধুনীয়া শান্তি লাগিছে, বহুত ধুনীয়া ভাল লাগিছে। আৰু তাৰ ভিতৰতে মানে এনেকৈ পাহাৰৰ মাজে মাজে যে এনেকৈ ধুনীয়া মন্দিৰ থাকিব, ইমান ধুনীয়া এটা মানে ভাবিলেই বহুত ধুনীয়া লাগে। আৰু ব'লক সেই পাহাৰৰ মাজে মাজে গৈ আমি শিৱ মন্দিৰটো অলপ দৰ্শন কৰোঁ ব'লক। তো কেনেকুৱা লাগিছে আজি ফিল্ডটো? মজা। ব'লক এতিয়া আৰু শিৱ মন্দিৰ চাম, ভাল লাগিলে বহুত আহি। অ'কে, তো ব'লক আমি শিৱ মন্দিৰটো প্ৰথম দৰ্শন কৰি লওঁ ব'লক। আৰু এনেকৈ আহি আমি পাইছোঁহি শিৱ মন্দিৰটো, আৰু য'ত বহুত ধুনীয়াকৈ বনাই থোৱা হৈ আছে এই মন্দিৰটো। আৰু লগতে এই পাহাৰৰ দৃশ্যটো চাওক গাইজ, এইটো দৃশ্য হৈছে আমি যিফালে আহিছোঁ এইটো ৰাস্তাৰ হৈ আহিছোঁ আমি। তাৰপিছতে এনেকুৱা এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব, য'ত মানে বহুত ধুনীয়া লাগে, এটা ভাল ধুনীয়া পৰিৱেশ লগতে এই মন্দিৰটো। হৰ হৰ মহাদেৱ, ওম বোলে। হৰ হৰ মহাদেৱ বুলি আমি এই মন্দিৰৰ পৰা এতিয়া আমি প্ৰথম যাবলৈ ওলালোঁ। দৰ্শন কৰিলোঁ মন্দিৰটো, আৰু দৰ্শন কৰি আমি এতিয়া এনেকৈ যাবলৈ ওলালোঁ, যিহেতু আবেলি সময় হৈ গ'ল। আৰু আমি অলপমান চনকাতো ৰখিব লগা আছে, পিকনিক স্পটত অকণমান, তাতো অকণমান চাই লওঁ জেগাখিনি অকণমান, যিহেতু বহুদিন হ'ল অহা নাইকিয়া। আৰু তেনেকৈ যাওঁ আৰু গণেশ মন্দিৰটো এটা সেৱা লওঁ, সেৱা শুশ্ৰূষা কৰি আমি যাবলৈ চেষ্টা কৰোঁ। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই পিনে ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব গাইজ। আপোনালোকৰ এটা এটা লাইকে আৰু ভিডিঅ' বনাবলৈ সাহস দিয়ে। আৰু আপোনালোকেও আহিব ইয়ালৈ, আৰু বেছি দূৰ নহয়, যিহেতু আমাৰ গুৱাহাটীৰ পৰা কিমান কিলোমিটাৰ হ'ব? আমাৰ গুৱাহাটীৰ পৰা 15 to 20 কিলোমিটাৰ হয়, আৰু ইমানখিনিৰ ভিতৰতে হয় গাইজ, বেছি দূৰ নহয় আৰু বেছি সময় নালাগে। আহিব, এটা ধুনীয়া মনোমোহা দৃশ্যৰ লগতে আৰু ভগৱানকো দৰ্শন কৰিব পাৰিব। লগতে ইয়াত আহিলে নিজৰ মনটো শান্তি হয়। আৰু ইয়াতে এজন বাবা দেখিছোঁ, যি বাবা আপোনাৰ তাৰা বাবা বুলি কয়, ঠিক আছে। তো তাৰা বাবা বুলি যদি কোনোবাই চিনি পায় তেনেহ'লে জনাব। তো তাৰা বাবা ইয়াতে থাকে, আৰু তেখেতৰ পোষ্টাৰখন মই হয়তো আপোনালোকক দেখাম। তো তেখেত ইয়াতে আছে, আৰু হয়তো তেখেতক ভিডিঅ' কৰিব দিব, মানা কৰিব পাৰে। তো তেখেতক ভিডিঅ' নবনাওঁ। তো মেইন তাৰা বাবাজন হৈছে এইজন আপোনাৰ, এখেতে হৈছে আমাৰ তাৰা বাবা। এই মন্দিৰতে থাকে তেখেত, আৰু তেখেতৰ ফটো চটো এনেকৈ ইয়াতে বনাই থকা হৈছে, মানে ইয়াতে ফটো দি থকা হৈছে, আৰু এখেতে হৈছে তাৰা বাবা। তো গাইজ ব'লক আমি আৰু যাবলৈ চেষ্টা কৰোঁ। তাৰপাছতে এইখন হৈছে গাইজ তাৰা বাবাৰ যোনখন বহি পেলাই য'ত সিংহাসনখন, আৰু ইয়াতে বহি কিছু ভাষণ দিয়ে হয়তো। তো ইয়াৰ লগতে এইবোৰ ভাষণ দিয়াৰ লগতে আৰু বাবা আছে এই আমাৰ গণেশ মন্দিৰতে, তেখেত ভিতৰতে বহি আছে। তাতে আমি যিহেতু তেখেতৰ লগত ভিডিঅ' কৰিব নোৱাৰিম চাগে, তো ইমানখিনিতে আছিলে গাইজ, আৰু আগলৈ যাওঁ আমি এতিয়া ব'লক। এইখিনিতে মই আপোনাৰ আহিলোঁ গণেশ মন্দিৰলৈ বুলি, আৰু গণেশ মন্দিৰতে আপোনাৰ তাৰা বাবা বহি আছিলে। তাৰা বাবাক সেৱা এটা কৰি আমি উভতিবলৈ ধৰিলোঁ। আৰু এনেকৈ আমি গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ দৰ্শন কৰি ইয়াৰ পৰা ওলালোঁ, আৰু ইয়াৰ পৰা আমি গৈ চনকা ইক' কেম্পত মানে ইক' কেম্পলৈ বুলি আহিলোঁ। তো গাইজ এই ভিডিঅ'টো চেক কৰি পেলাই আপোনালোকে গম পালে আমি কিমানখিনি এনজয় কৰিলোঁ, আৰু আজি দিনটো কেনেকৈ গ'ল। তো সকলোকে আপোনালোকক আকৌ এবাৰ আপোনালোকৰ 15 আগষ্ট বা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ গাইজ। যদিহে এই ভিডিঅ'টো চাই তেনেহ'লে ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব গাইজ। আপোনালোকৰ এটা এটা লাইকে আপোনালোকৰ মানে কি ভিডিঅ' বনাবলৈ বহুত বেছি মানে কি হেৰি কৰে, মোক মানে কি সাহস দিয়ে। আৰু তাৰ উপৰিও আমি অকণমান এনজয় কৰিলোঁ আজি 15 আগষ্ট বুলি দাদাহঁত বহি আছে। আৰু আজি যোনখন ৰেষ্টুৰেণ্টত আছিলোঁ আমি চনকা ইক' কেম্প বুলি কয় এখন, ঠিক আছে। তাৰ ভিডিঅ' আপোনালোকক মই দেখাই দিম, তাৰ যোনটো ভিউ হয়। তো বহুত ধুনীয়া লাগে। এতিয়া বৰ্তমান গধূলা সময় হৈ আহিছে, তো আমি ইয়াৰ পৰা যাবৰ কাৰণে ওলাইছোঁ। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ গাইজ। যদি এই ভিডিঅ'টো ভাল লাগে, যদি আজি ব্লগটো বেছিকৈ আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ব্লগলৈ। তো টাটা, বাই বাই।